গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা একদম শুভৰাত্ৰিপুৱা জনাইছোঁ। আজি সোনকালে উঠিলোঁ, কিন্তু মানে উঠি পেলাই দেখিছোঁ একদম পূৰা পোহৰ হৈ গ'ল। মৰ্ণিং ৱাক কৰিব যাওঁ, ব'লক আপোনালোককো দেখাওঁ। বাইছেৰে মই গেট খুলিলোঁ, ব'লক মৰ্ণিং ৱাক কৰিবলৈ আমি মায়ে মই আহিছোঁ। নিকি শুয়ে আছে, নিকি দেউতাক আৰু দেউতাও শুই আছে। আমি মায়ে মই সোনকালে উঠিলোঁ যেতিয়া ভাবিলোঁ আহোঁ অলপ খোজকাঢ়ি আহিছোঁ। গাঁৱৰ ৰাস্তা, গাঁও পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ ৰ'ব। মায়ে আকৌ খোজকাঢ়ি গৈ আছে, ইফালে মানুহবোৰ উঠাই নাই। আমাৰ গাঁৱৰ ৰাস্তা, ইয়াত ৰাতি বৰষুণ দিছিলেনে নাপায়। আমি খোজকাঢ়ি আহি আছোঁ, অলপ যাম। আমি আজি পথাৰৰ ফালে যাম মানে, সেইকাৰণে পথাৰ অলপ দূৰ আছে, সেইকাৰণে আহি আছোঁ। আমি আহি পাইছোঁহি। সেইফালে দেখিছেনে পথাৰ, সেয়া পথাৰ হয়। আমি পথাৰ ফালে আহিছোঁ যিহেতু আমাৰ পথাৰখনেই খাম ব'লক। আমি আজি পথাৰ চাব আহিলোঁ। খোজকাঢ়ি আহোঁতেই আৰু দেখিলোঁ মই ৰ'ব। গুড মৰ্ণিং দিদি, আমাৰ মাতাশ্ৰী। হাই, গুড মৰ্ণিং। শুভৰাত্ৰি। অকণমান মৰ্ণিং ৱাক কৰিব আহিছোঁ। দেখিছেনে পথাৰ, আমাৰ দেখাই দিওঁ ৰ'ব। আমাৰ পথাৰ, যিফালে পথাৰ মায়ে গৈ আছে, সেইফালে পথাৰ বহুত ধুনীয়া লাগে এই পৰিৱেশটো, একদম সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। কিমান ভাল লাগে দেখিছেনে। আজি পথাৰলৈ যাম বুলিয়ে সোনকালে উঠিছোঁ, পথাৰ ফালে আহিম বুলিয়ে এনেই আহোঁ খোজকাঢ়িবলৈ। আগতে প্ৰায় আহিছিলোঁ, কিন্তু মাজতে অহা বন্ধ কৰি দিছিলোঁ। এতিয়া আকৌ মাজে মাজে আহোঁ কেতিয়াবা। এয়া পথাৰ দেখিছে, আমাৰ পথাৰ কোনখন দেখাই দিয়ক। আমাৰ সেইফালে দেখিছে, সেইফালে মই এবাৰ দেখাই দিছোঁ দেই। এইখন আমাৰ পথাৰ, আমাৰ মাটি সেইখিনি। এইফালে কোনখিনি আছিলে, এইখিনি ন, এইখিনি আমাৰ মাটি ধান ৰোৱা নাই। এই আমাৰ মাটি ৰুলেই দেই, সেই ধানখিনি বৰ ধুনীয়া হৈছে দেখিছেনে, ক'লা হৈ গৈছে, ভাল হৈছে আৰু চাই থাকক। আমি অলপ আঁতৰৰ পৰা গৈ খোজকাঢ়ি আহোঁ, বহুত বোকা, একদম জঁপিয়াই আহিছোঁ, চাই থাকক। আমি আহি পালোঁহি, এগৰাকী শুইক পালোঁ, শুইয়ে দাঁত ব্ৰাছ কৰি আছে। গুড মৰ্ণিং। মই আপোনালোকক জমনি এটা দেখাই দিওঁ। মায়ে ভৰিখন ধুব গৈছিলে, ভৰি ধুব যাওঁতে চেণ্ডেলে পানী ভিতৰতে ৰ'ল। উঠক। এইফালে কুঁহিয়াৰ খেতি দেখিছে, এইফালে ইয়াত প্ৰায় মানুহে কুঁহিয়াৰ খেতি কৰে দেই, বহুতখিনি আছে। এই আঁতৰতো আছে, আনফালে সেইফালে ইয়াতো আছে কুঁহিয়াৰ খেতি। আনফালে সেইফালে ট্ৰেইন গৈছে দেখিছেনে, এইখন জুম কৰোঁ কেনেকৈ, এইখন দেখিছে জানো, এইখন বহুতখিনি খোজকাঢ়িলোঁ আৰু নাযাওঁ বুলি ভাবিছোঁ। যাব নেকি আৰু, যাবনে? নাযাওঁ আৰু বেলেগ এদিন আগতে খাম। বহুতখিনি আহিলোঁ খোজকাঢ়ি আৰু নাযাওঁ নেকি, ভৰিখন বিষাই গৈছে। আৰু অলপ আছে যাবলৈ, সেইফালে আছে বহুতখিনি, ভাগৰো লাগিছে, বহুতখিনি আহিলোঁ। এইবোৰ ঝাৰু গছ হয়, এইবোৰ কিন্তু ইয়াত কমকৈ আছে। এই আঁতৰত যে বহুত মানে দূৰত যাব লাগে, তাত কিন্তু বহুত আছে। তাত মানুহে বহুত মানে ঝাৰু বহুত কাটিব আহে। তাৰপিছত এই ঘৰ যে আমি কি বুলি কওঁ, ইকৰা বুলি কওঁ ন, ইকৰাও আছে বহুত। কোনোবা পাৰে যদি আহিব কাটিবলৈ আমাৰ ইয়াত। ঠিক আছে, ঘৰত গৈ লগ পাইছোঁ, বহুত ভাগৰ লাগিছে। মৰ্ণিং ৱাক কৰিলোঁ, ৰাতিপুৱা দেখালোঁ আপোনালোকক আজি বাৰু। এয়া মৰ্ণিং ৱাক কৰি আহি মেলি চোতাল সাৰিলোঁ, চোতাল সাৰি দেই, চোতাল সাৰি মেলি গা পা ধুলোঁগৈ। গা পা ধুই গৈ আহি পেলাই ধূপ লগালোঁ, সেৱা কৰিলোঁ। সেৱা কৰি মেলি কি হ'ল, পানী গিলাচ খাই নিকিক মই অলপ পঢ়ালোঁগৈ। আৰু মায়ে মানে দেউতা আৰু এওঁ চাহ দিলে আৰু নিজেও খালে, মই যে গা ধুব গ'লোঁ। তাৰপিছত মই কি কৰিলোঁ, নিকিক অলপ কিতাপ পঢ়ালোঁ। মই চাহ খোৱাই নাছিলোঁ তেতিয়া, মই কিতাপ পঢ়াই মেলি এতিয়া আহিছোঁ। এতিয়া বাজিছে 9টা। এতিয়া মই চাহ একাপ খাই লওঁ বুলি ভাবিছোঁ, আৰু খোৱাৰ পিছত বাকী কামখিনি কৰিব আছে। ৰুটি বনাব আছে, দেউতাহঁতক ৰুটি দিব লাগিব। তাৰপিছত পাকঘৰত সোমাব লাগিব, ভাত পানী বনোৱা মানে। চাই থাকক আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, ঠিক আছে। আৰু যিহেতু ব্লগ হয়, মই কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকোঁ, আপোনালোকক দেখাই আহিছোঁ। গতিকে আপোনালোকে চাই থাকিব, আৰু যদি ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, জনাব। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তেনেহ'লে ব'লক মই চাহ একাপ খাই
তো আজি মই দুপৰীয়াটো একদম ভ্লগ কৰিব নহ'লে এইটো সিটো কিবা কিবি কৰিলোঁ ভাত পানী বনালোঁ ভাত পানী খালোঁ চব মানে কি ক'ব আৰু আলহী আহিলে আলহী আহোঁতে মানে অলপ ইটো সিটো কৰোঁতে একদম সময় গুচি গ'ল মই মানে ভিডিঅ' কৰিব পৰা নগ'লে তাৰপিছত আবেলি কাম বন কৰিলোঁ আলহীক খেদালোঁ পঠালোঁ তাৰপিছত আৰু তেনেকৈ আৰু ইটো সিটো কৰিলোঁ হ'ল তাৰপিছত এতিয়া 6টা বাজিলে চাহ তাহ এইমাত্ৰ জাষ্ট দি থৈ আহিছোঁ সকলোকে চাহ তাহ দি থৈ আহিছোঁ এতিয়া মই কিবা এটা বনাম বুলি ভাবিছোঁ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু এতিয়া ভাতো বনাব লাগিব ন অলপ পিছত বনাব হৈছে নিকিকো অলপ পঢ়াবও লাগে হয়নে পঢ়িব লাগে সৌজনী দুষ্টমি কৰি আছে কি কৰি আছা ব'লা পঢ়িব লাগে চুজি চটপটা বনাবলৈ মই প্ৰথমে ল'লোঁ এতিয়া চাহ দি থৈ আহিলোঁ দুটামান নিকিক অলপ পঢ়াই এইখিনি লওঁ মই ভজা চুজি আছিল দেই কিবা এটা আধা কৰিম পোৱা বুলি লৈছোঁ ভাবিছোঁ দেখাম এইফালে মই ঠিক ল'লোঁ আছে তেজপাত দুটামান আছিলে সম্পূৰ্ণকৈ ল'লোঁ চাব আৰু ঠিক এইফালে আছে চুজি লং চটপটা আছিলে বনাম আৰু ইলাচি লৈছোঁ আৰু দুটামান কাজু লৈছোঁ আৰু এগিলাচ পানী প্ৰয়োজন অনুসৰি আৰু এগিলাচ দিব পাৰিম দেই তাৰপিছত আছিলে ঘি অকণমান আছিলে এইকণ তাকে অলপমান দি দিম আৰু এইবোৰ আপোনালোকে দিব পাৰে নিদিব পাৰে মই চাহৰ লগতনো কি বনাম তাকে ভাবিলোঁ চুজিৰ চটপটা বনাওঁ যাতে সময়টো খুব কম সময়ৰ ভিতৰতে বনাই হ'ব পাৰে সেইকাৰণে ভাবিলোঁ সেই চুজিৰ চটপটাটোকে বনাওঁ ঠিক আছে মই আজি চুজিৰ চটপটা কেনেকৈ বনাই মই তাকে আপোনালোকক দেখাই দিম চুজিৰ চটপটা বনাবলৈ প্ৰথমতে কেৰাহীখন গৰম কৰি ল'ব তাৰপিছত ৰাখি থোৱা চুজিখিনি ইয়াতে দি দিব যিহেতু এইখিনি ভাজা চুজি আছিলে মই তেও এবাৰ লৰাই দিম ইয়াতে তাতে দিব লং আৰু ইলাচিখিনি তাতে দি দিব তেজপাতটো দি দিব দি পেলাই এনেকৈ অলপ সময় লৰাই দিব অলপ সময় ভাজি থাকিব লাগিব যেতিয়ালৈকে তেজপাতকেইটা শুকান হৈ নাযায় অলপ ভাজি দিম বেছি সময় নহয় অলপ সময় মই যে ৰাখিছিলোঁ পানীখিনি ভাজা হৈ গৈছে অলপ সময় ভাজা হৈ গৈছে সেই পানীখিনি মই ঢালি দিম পানী ঢালি দিব যদি প্ৰয়োজন অনুসৰি আৰু অলপ পানী দি দিব পাৰে মই আৰু এগিলাচ পানী দি দিম বেছি পনীয়া নকৰিব আৰু বেছি ডাঠ নকৰিব আৰু যাতে মিডিয়াম হেৰিতে ৰাখে মিডিয়ামতে ৰাখে ইয়াতে মই যদি পাৰে আপোনালোকে গাখীৰ দিব পাৰে আৰু মই গাখীৰখিনি আছিলে কিন্তু শেষ হ'ল গতিকে মই গাখীৰ দিব নোৱাৰিলোঁ আৰু ইয়াতে মই অলপ দিওঁ ঘি অলপ বাকী দিওঁ ইয়াতে মই অকণমান ঘি ৰাখিছিলোঁ এইকণ ঘিখিনি মই ইয়াতে দি দিম আৰু অলপমান দিব পাৰিম দি পেলাই এইখিনি লৰাই দিম এই চাৰি চাহ শুকান হৈ আহিছে বেছি ডাঠ নকৰিব আৰু বেছি পাতল নকৰিব ঠিক আছে চুজি চটপটা হৈ যাব 5 মিনিটতে চুজি চটপটা ৰেডি খুব ধুনীয়াকৈ হৈছে এইখিনি হৈছে ইয়াতে মই ৰাখি থোৱা কাজুখিনি দি দিম কাজুখিনি যে আছিলে ইয়াতে মই ছটিয়াই দিম কাজুখিনি এবাৰ লৰাই দিব চুজি চটপটাখিনি উতলিব লৈছে ইয়াতে চেনি দিব এতিয়া আপোনালোকে যিমান চেনি খায় সিমান ব্যৱহাৰ কৰিব পাৰে আমি ইমান চেনি নাখাওঁ সেইকাৰণে আমি ইমান কমকৈ দিছোঁ 2 চামুচ আৰু 1 চামুচ দি দিম আৰু মিডিয়াম ফ্লেম চামুচে দি দিছোঁ যাতে তলত লাগি নধৰে এনেকৈ লৰাই থাকিব মিঠাটো টেষ্ট কৰি চাই পেলাই এয়া আমাৰ চুজি চটপটা হৈ গৈছে খুব সহজে খুব কম সময়ৰ ভিতৰতে বনাই খাব পাৰি চাহৰ লগত একদম চুজি চটপটা আৰু খাই ভাল লাগিব চাগে এনেকৈ আপোনালোকে বনাই খাব আৰু ঘৰত একো নাথাকিলে চাহৰ লগত এনেকৈ চুজি চটপটা বনাই খাব পাৰি এতিয়া গেছটো অফ কৰি দিম এয়া চুজি চটপটা ৰেডি হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে খুব বেছি 5 মিনিটতে মোৰ বনাই হৈ গৈছে আপোনালোকেও এনেকৈ খুব ধুনীয়াকৈ বনাই খুৱাব পাৰিব আৰু যিহেতু সময়টো কম লাগে আৰু আলহী আহিলেও এনেকৈ দিব পাৰিব আৰু নিজেও চাহৰ লগত এনেকৈ জুতি ল'ব পাৰিব নিজেও খাব লগতে পৰিয়ালৰ সকলোকে খুৱাব পাৰিব আৰু খুব কম সময়ৰ ভিতৰতে তৈয়াৰ হোৱা চুজিৰ চটপটা মইতো খাবলৈ ৰেডিয়ে হৈছোঁ আৰু লগতে পৰিয়ালৰ সকলোকে মই দিবলৈও সাজু হৈছোঁ সকলোলৈকে মই সজাই মেলি থলোৱে এয়া চুজি চটপটা দেখিছে চুজি চটপটাত মই যদি আপোনালোকে পাৰে তেনেহ'লে মিক্সাৰ ভুজিয়া যিবোৰ আছে আৰু এনেকৈ এড কৰি দিব পাৰে মই ইয়াতে মিক্সাৰ আছিলে দুটামান মই তাতে ধুনীয়াকৈ এড কৰি দিছোঁ যাতে খাই ভাল লাগে ঠিক আছে আপোনালোকৰ যদি আছে তেনেহ'লে দি দিব আৰু তেনেকৈ সোৱাদৰহে কথা হয়নে নাই মই আৰু দুটামান দি দিছোঁ এতিয়া দি পেলাই খাম আৰু ন ইমান গৰম মাৰিছে ঘামি জামি অৱস্থা নাই বাৰু যেনে হওক নিকিক পঢ়াই থাকোঁতে গমেই নাপালোঁ 9:30 বাজি গ'ল একদম ফটাফট পাকঘৰলৈ আহিছোঁ পাকঘৰলৈ আহি ভাত পানী বনালোঁ এতিয়া সম্পূৰ্ণ ভাত পানী ৰান্ধি হৈ গ'ল এতিয়া আপোনাৰ 10টাই বাজিলে ভাত দিওঁগৈ সকলোকে ভাত দি মেলি যদি পাৰোঁ ব্লগটো কৰিম আৰু যদি নোৱাৰোঁ তেনেহ'লে সামৰি দিম আৰু ইমানতে ভিডিঅ'টো চাই কেনে পালে ক'বচোন ঠিক আছে আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে বাৰু সিমানে আজি চিম্পুলকৈ খানা বনালোঁ দাইল বনালোঁ আৰু ভোল জিকা আৰু আলুৰ সৈতে চব্জি বনালোঁ সিমানে আৰু বাৰু যি নহওক দেখাব নহ'লে কিনো দেখাম ন তেনেহ'লে ঠিক আছে চাই থাকিব ভিডিঅ'টি
ফ্ৰেণ্ডছ ভাত পানী খালোঁ, ভাত পানী খাই মেলি বাচন বৰ্তন ধুই খালি পাকঘৰ চাফা কৰি থৈ আহিলোঁ ধুনীয়াকৈ। আৰু এতিয়া বাকী সকলোবোৰ শুব গৈছে। এতিয়া বাজিছে 10:30 বাজি গ'ল। মই যে খোৱা নাই, আমাৰ নিকি বাইদেউ খোৱা নাই, তাই এতিয়া মোবাইল চাই ব্যস্ত হৈ আছে। দুন আৰু নিকি বাইদেউ শুব লৈছে। মোবাইল চাই আছা? গুড নাইট দিছা? ভাল ছোৱালী, গুড নাইট। বাই। বাৰু যি নহওক, ভিডিঅ'টো চাই কেনে পালে, ভিডিঅ'টো এইখিনিতে সামৰি দিব লাগিব। যিহেতু আজি ব্লগটো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁৱেই, আৰুনো কি দেখাম ন। আৰু নেক্সট এটা ব্লগত লগ পাম। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তেনেহ'লে আজিলৈ আহোঁ। সকলোকে মোৰ ফালৰ পৰা শুভৰাত্ৰি দিলোঁ। ঠিক আছে, বাই।